আজিৰ অনুষ্ঠানত সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ইয়াতে আছে ডক্টৰ মুক্তি চৌধুৰী বাইদেউ, তেওঁ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষা। আছে সন্দীপা সাহা চক্ৰৱৰ্তী, তেওঁ এই অঞ্চলত ৰবীন্দ্ৰ সংগীতৰ বিশেষজ্ঞা। আৰু মই নিজে নন্দিতা ভট্টাচাৰ্যী গোস্বামী, মই দীৰ্ঘকাল কটন কলেজত সংস্কৃত বিভাগত অধ্যাপনা কৰিছোঁ। আজিৰ বিষয়টো হ'ল শ্ৰীমদ ভাগৱত গীতা আৰু কবিগুৰুৰ গীতাঞ্জলি কাব্য এটি সমীক্ষা। ৰবীন্দ্ৰনাথ ঠাকুৰ এটি কালজয়ী নাম। তেওঁ বিশ্বৰ কবিসকলৰ গুৰু। 1861 পৰা 1941 লৈকে 80 বছৰীয়া জীৱনকালৰ গৰাকী এই মহিমাময় পুৰুষ বিচৰণ কৰিছে সাহিত্য, কলা, সংস্কৃতিৰ বিচিত্ৰ ৰাজ্যত। এটিৰ পিছত এটি সৃষ্টিৰে মুহিছে জনমানস। তেওঁ বিশ্ববিদ্যালয় নিৰ্মাণৰ কাৰিকৰ, তেওঁ দেশপ্ৰেমিক, তেওঁ ভ্ৰমণবিলাসী, তেওঁৰ গুণ গৰিমাৰ কথা অশেষ। তেওঁৰ এক আশ্চৰ্য সৃষ্টি গীতাঞ্জলি। এই গ্ৰন্থৰ সৌৰভ দেশে বিদেশে যথেষ্ট আলোড়ন সৃষ্টি কৰে। এই গীতাঞ্জলি আৰু হিন্দুসকলৰ বহুমান্য গ্ৰন্থ গীতাৰ প্ৰসংগলৈ আজি আমাৰ আলোচনা। বাইদেউ, আপোনাক মই এটি প্ৰশ্ন কৰিব খোজো। গীতাঞ্জলি গ্ৰন্থখনে পাশ্চাত্যত বৰ আলোড়ন সৃষ্টি কৰিছে, এই বিষয়ে আপুনি কিবা ক'বনে আমাক? মই আলোচনাৰ আগতে সমূহ শ্ৰোতালৈ মোৰ নমস্কাৰ জনাইছোঁ। আৰু নন্দিতাৰ প্ৰশ্নৰ উত্তৰত মই ক'বলৈ বিচাৰিছোঁ যে ৰবীন্দ্ৰনাথৰ গীতাঞ্জলি কাব্য নোবেল পুৰস্কাৰ প্ৰাপ্তিৰ 100 বছৰটো হৈয়ে গ'ল। আৰু এই অনবদ্য গ্ৰন্থখন বিভিন্ন দেশতে পৰম আদৃত। কবিগুৰুৱে প্ৰথম কিন্তু বাংলা ভাষাতেই কিতাপখন ৰচনা কৰে আৰু 1910 চনত গ্ৰন্থখন প্ৰকাশিত হয়। কিন্তু যিখন গীতাঞ্জলি নোবেল পুৰস্কাৰ পাইছিল সেইখন বাংলা গীতাঞ্জলিৰ অনুবাদ। কবি নিজে গ্ৰন্থখন ইংৰাজী ভাষালৈ অনুবাদ কৰে। গ্ৰন্থৰ নাম গীতাঞ্জলি সং অফ আৰ্টছ। ইয়াতে বাংলা গীতাঞ্জলিৰ 51টি অনুদিত গীত, গীতিমাল্যৰ 18টি, খেয়া কাব্যৰ 11টি, শিশুৰ 13টি, চৈতালী, স্মৰণ, কল্পনা, উৎসৰ্গ আৰু অচলায়তনৰ পৰা লোৱা মুঠ 103টি গীত আৰু কবিতা ইংৰাজী ভাষালৈ অনুদিত হৈছিল। 1912 চনত পাশ্চাত্য নোবেল বিজয়ী বিশ্ৰুত সাহিত্যিক আৰু পণ্ডিত W.B. ইয়েটছৰে পাতনিৰে সৈতে গ্ৰন্থখন লণ্ডনৰ ইণ্ডিয়া ছ'চাইটিয়ে প্ৰকাশ কৰিছিল। কবিগুৰুৰ গীতাঞ্জলি পাঠ কৰি ইয়েটছ মহোদয় এনেদৰে অভিভূত হৈছিল যে নাৱেৰে কিংবা ৰেলেৰে ভ্ৰমণ কৰাৰ সময়তো তেওঁৰ সংগী আছিল এই গ্ৰন্থখন। ভক্তিমূলক কাব্যত কবিতা আৰু ধৰ্মৰ যে কোনো পাৰ্থক্য নাই, এই অনুভৱেৰেও তেওঁ ঋদ্ধ হৈছিল তেতিয়া। এই গ্ৰন্থৰ জৰিয়তে তেওঁ ভাৰতীয় পৰম্পৰা, ভাৰত আত্মা আৰু ভাৰতীয় সংহতিৰ মৰ্মমূল্য বুজি পাইছিল। একেদৰে পাশ্চাত্যৰ জ্ঞানী, গুণী আৰু পণ্ডিত সমাজত গীতাঞ্জলিৰ আবেদনে অনুভূত আলোড়ন সৃষ্টি কৰিছিল। ইয়াতে সেই বিস্তৃত আলোচনা সম্ভৱ নহয়, সেই অৱকাশ নাই। গতিকে আমি এইখিনিতে আৰু বেছি বহল কৰিব নোৱাৰিম কথাখিনি। বাৰু বাইদেউ, আপুনি বহুতখিনি ক'লে এই বিষয়ে, ভাল লাগিলে। আমাৰ দেশতো এই গ্ৰন্থৰ খুব সমাদৰ। এই সম্বন্ধে আপোনাৰ বক্তব্য কিবা আছে? আপুনি ক'বনে কিবা আমাক? অৱশ্যেই আমাৰ দেশত এই গ্ৰন্থৰ খুবেই সমাদৰ। গীতাঞ্জলিৰ জনপ্ৰিয়তা কেৱলমাত্ৰ বাংলা ভাষাভাষীৰ মাজতে সীমাবদ্ধ নহয়, বিভিন্ন ভাষাভাষীয়ে গ্ৰন্থখন পৰম আদৰেৰে গ্ৰহণ কৰিছে। সেয়েহে বিভিন্ন ভাষাত গ্ৰন্থখন অনুদিত হৈছে। অসমীয়া ভাষাত গ্ৰন্থখন অনুবাদ কৰিছে আমাৰ এই শ্ৰদ্ধেয় অধ্যাপক শ্ৰী উপেন্দ্ৰনাথ শৰ্মা মহোদয়। গতিকে আৰু ইয়াৰ আগতে অসমীয়া ভাষাত আৰু কোনোবাই অনুবাদ কৰিছে গ্ৰন্থখন।
সেই বিভিন্ন ভাষাত গ্ৰন্থখন অতি প্ৰিয়, কিন্তু মোৰ এই গ্ৰন্থখন লৈ কিন্তু বেলেগ ধৰণৰ কিছু চিন্তা ভাৱনা আৰু অভিজ্ঞতা আছে। আপুনি কথাটোত হয়, ৰবীন্দ্ৰনাথৰ এই গ্ৰন্থখন বিভিন্ন ভাষাত অনুদিত হৈছে, আৰু মই যেহেতু সংস্কৃতৰ অধ্যাপিকা, মই আপোনাক ক'ব খোজো যে সংস্কৃততো গীতাঞ্জলিৰ বহুকেইটা ভাৰ্চন হৈছে। যে হওক, আপোনাৰ ব্যক্তিগত অভিজ্ঞতা আছে বুলি কৈছে এই বিষয়ে, তো সেইটো সম্বন্ধে আপুনি অলপ কওকচোন। নিশ্চয়, মোৰ মানে ভিন্ন ধৰণৰ এটা বৰ ব্যক্তিগত অভিজ্ঞতা। আচলতে কি জানা, এজন অসমীয়া ভাষাভাষী প্ৰবীণ অধ্যাপকৰ সেই গীতাঞ্জলি প্ৰীতি লক্ষ্য কৰি মই বৰ আচৰিত মানিছিলো। অৱশ্য তেওঁ বাংলা পঠন পাঠনত যথেষ্ট অভ্যস্ত আছিল, বাংলা পঢ়িব পাৰিছিল, বুজিব পাৰিছিল। জীৱনৰ অন্তিম কালত গ্ৰন্থখন আছিল সেই অধ্যাপকৰ প্ৰাণৰ ধন। আমৃত্যু কিতাপখন তেওঁৰ শিতানত ৰাখিছিল। চকুৰ আগত এইখন নাথাকিলে যেন তেওঁ প্ৰচণ্ড অসহায় বোধ কৰে। তেওঁৰ কণ্ঠত কেতিয়াবা গীতাঞ্জলিৰ গীতৰ গুণগুণানিও শুনা গৈছিল। কেতিয়াবা গীতৰ কথাবোৰ বেলেগ এখন কাগজত বৰ মনোযোগেৰে লিখি গাই থাকে। দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰাৰ বাবে কিতাপৰ পাতবোৰ ছিঙি যোৱাৰ উপক্ৰম হলেও তেওঁৰ পত্নীয়ে কোনোদিন মেৰামতিৰ অনুমতি আদায় কৰিব পৰা নাছিল। এনে অবাঙালী আৰু 2-4জনকো মই গীতাঞ্জলিৰ প্ৰেমত আকুল হোৱা দেখিছো। মহাৰাষ্ট্ৰৰ এজন ভদ্ৰলোক তেওঁৰ মাতৃবিয়োগৰ পাছত হিন্দু মতে শ্ৰাদ্ধাদি নকৰি ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ গীতেৰে মাতৃতৰ্পণ কৰিব বিচাৰিছিলে। আমি ব্ৰাহ্ম সমাজৰ মন্দিৰত সেই শ্ৰাদ্ধানুষ্ঠানৰ ব্যৱস্থা কৰিছিলো। মৃত্যুসজ্জাত নাইবা শয্যাত নাইবা মুমূৰ্ষু অৱস্থাত বহুতো শিক্ষিত বাঙালীক গীতাঞ্জলিৰ সময়োচিত গান গাবলৈ অনুৰোধ কৰা দেখিছো। আৰু মই শুনিছো এজনী পুত্ৰহাৰা মায়ে তেওঁৰ গোহাঁই ঘৰত গীতাৰ লগতে গীতাঞ্জলি ৰাখিছিল। সেই দুখন কিতাপৰ পৰা তেওঁ সান্তনা লাভ কৰিছিল। সেইবাবে মই কওঁ যে মোৰ এই ধৰণৰ অভিজ্ঞতাই মোক বিভিন্ন চিন্তাৰ উদ্ৰেক কৰিছে, আৰু মই সেইলৈ অকণমান চিন্তা ভাৱনা কৰিব ধৰিছিলো। আপুনি খুব আচৰিত হৈছে এই অভিজ্ঞতাটো দেখি, কিন্তু কথা হল যে আচৰিত যে হৈছে সেই বিষয়ে আপুনি অলপ ক'ব নেকি? নিশ্চয়, মই আচৰিত কিয় হৈছিলো জানা? আপুনি মানে ইমান ধুনীয়াকে কৈছে কথাবিলাক, বহুত ভাল লাগিছে শুনি। কিয় জানা, আজন্মকাল হিন্দুৰ পবিত্ৰ গ্ৰন্থ গীতাৰ প্ৰতি হিন্দু ধৰ্মাৱলম্বী মানুহৰ আনুগত্য নিৰ্ভৰতা দেখি মই অভ্যস্ত। তুমিও নিশ্চয় এয়া মন কৰিছা, হয়নে নহয় কোৱাচোন? এইটো হয়। মানে বাইদেউ, আপুনি মানে খুব প্ৰাসংগিক প্ৰশ্ন এটি কৰিছে মোক। গীতা এটি অতি মহিমামণ্ডিত গ্ৰন্থ। মই নিজে সংস্কৃত অধ্যাপনা কৰোতো, সেইকাৰণে মই অলপ ক'ব খোজো যে ইয়াত বিধৃত হৈছে বেদৰ সাৰাংশ। সেয়েহে ভাৰতবৰ্ষৰ সকলো তত্ত্বৰ ধাৰক এই গীতা। এই গ্ৰন্থক সৰ্বশাস্ত্ৰময়ী মাতা বুলি কোৱা হয়। গীতাৰ গ্ৰন্থৰ পৰা পুৰা নামটো হ'ল শ্ৰীমদ ভাগৱত গীতা। ইয়াত স্পষ্ট যে গীতা গ্ৰন্থখন শ্ৰী ভগৱানৰ মুখৰ পৰা প্ৰতীয়মান হৈছে। ইয়াৰ বক্তা শ্ৰীকৃষ্ণ স্বয়ং আৰু গ্ৰহীতা তৃতীয় পাণ্ডৱ অৰ্জুন। ইয়াৰ বক্তব্যৰ আৰম্ভণিৰ কথা হ'ল ক্লৈব্যং মাস্মগমঃ, হে ভাৰতবাসী, তোমালোক দৈন্য দশাৰ কবলত নপৰিবা, তোমালোকে বীৰ্যৱান হবা। এইটো বৰ সুন্দৰ কথা, এইটো সকলোৱে জনা উচিত। নিশ্চয়। বাইদেউ, আপুনি এই পৰিপ্ৰেক্ষিতত কি ক'ব খোজে? ময়ো এইটোলৈ অকণমান চিন্তা কৰিছো, কাৰণ মই দেখিছো সাধাৰণ হিন্দু মানুহে সংস্কৃত নেজানিলেও নিজৰ ভাষা আৰু লিপিত গীতা পাঠ কৰে। অৰ্থ বুজিবলৈও চেষ্টা কৰে। কিছুমানে আকৌ অৰ্থ নুবুজাকে গীতাৰ মাহাত্ম্যৰ কথা শুনি আপ্লুত হৈ থাকে। অসুস্থ আৰু মৃতপ্ৰায় মানুহৰ শিতানত
গীতা ৰখা হয় পবিত্ৰ স্পৰ্শ পাবলৈ। কেতিয়াবা শীতানত বহি কোনোবা গীতা পাঠ কৰা মই দেখা পাইছোঁ। আৰু হিন্দুৰ পাৰলৌকিক কৰ্মত গীতা পাঠটো এটা নিয়মেই পৰিণত হৈছে। এনে পৰিস্থিতিত গীতাৰে কিছুমান মানুহ কিয় গীতাঞ্জলি নিৰ্ভৰ হৈছে, মোৰ মনত এই প্ৰশ্ন জাগিছিল। আৰু সেইবাবেই মই খুব আচৰিত হৈছিলোঁ। তেতিয়া স্বাভাৱিকভাৱে দুটা গ্ৰন্থৰ বিষয়বস্তু লৈ কৌতূহল জন্মিছে, লগতে নানা ভাৱনা চিন্তাৰ উদয় হৈছে। নন্দিতা, তুমিতো সংস্কৃত ভাষা সাহিত্যৰ ছাত্ৰী। গীতাশাস্ত্ৰী জগদীশ ঘোষ সম্পাদিত গীতাৰ ভূমিকাত তেওঁৰ বক্তব্যখিনি মনত আছেনে? কোৱাচোন। হয় বাইদেউ, জগদীশ ঘোষৰ গীতা শাস্ত্ৰ যিটো তেওঁ লিখিছে, অনুবাদ আৰু কমেণ্টাৰী লিখিছে, এইটো খুব বিখ্যাত গ্ৰন্থ। তেওঁ ইয়াত কৈছে যে গীতা কোনো সম্প্ৰদায় বিশেষৰ ধৰ্মগ্ৰন্থ নহয়, ই মানৱ ধৰ্মৰ গ্ৰন্থ। গীতাৰ সাৰ্বভৌম ধৰ্ম উপদেশ জাতি ধৰ্ম নিৰ্বিশেষে ইয়া সকলেই এই গ্ৰন্থখন সকলেই গ্ৰহণ কৰিব পাৰে। গীতাৰ সেই সাৰ্বজনীন উপদেশৰ অনুবৰ্তী হৈ কিদৰে স্বকীয় ধৰ্ম জীৱন আৰু কৰ্ম জীৱন নিয়মিত কৰিলে মানুহে ঐহিক আৰু পাৰলৌকিক কল্যাণ লাভ কৰিবলৈ সক্ষম হয়, তাকেই বিবেচ্য। গীতাৰ উপদেশক সাৰমৰ্মবোৰ এনেদৰে তেওঁ কৈছে: ধৰ্মত উদাৰতা, কামত ভগৱত ভাৱ, যোগ বা ধ্যানত ভগৱানৰ চিত্ত সংযোগ, ভক্তিত ভগৱত শৰণাগতি, নীতিত আত্মোপম দৃষ্টি, সাম্য বুদ্ধি, উপাসনা, ভগৱত সেৱা, জীৱ সেৱা, স্বধৰ্ম পালন, সাধনা, ত্যাগ অনুশীলন, অহংত্যাগ ইত্যাদি। এই ধৰণৰ তেওঁ খুব সংক্ষেপে গীতাৰ মৰ্ম কথা। এতিয়া মই গীতাঞ্জলিৰ বিষয়বস্তু অকমান কম বিষয়বস্তু লৈ, কাৰণ গীতাৰ যিটো খুব সাৰাংশ সেইটো আমি জানিলো মূল কথা। গতিকে এইখিনি যদি আমি কওঁ, তেতিয়াহ'লে দুটা বিষয়বস্তুৰ এটা সাদৃশ্য বৈসাদৃশ্যখিনি আমি ভাবিব পাৰিম। গীতাঞ্জলিৰ বিষয়বস্তু প্ৰসংগলৈ আহি মই ক'ব খোজো, বহুতো সমালোচকে গীতাঞ্জলিৰ মৰ্মাৰ্থ ব্যাখ্যা দ্বৈতবাদ, অদ্বৈতবাদ, বিশিষ্টাদ্বৈতবাদৰ প্ৰভাৱ, বহু দেৱবাদ আৰু নানা সাধু সন্ত বাউল বৈৰাগীৰ প্ৰভাৱ লৈও আলোচনা কৰিছে। বিশিষ্ট কবি বুদ্ধদেৱ বসু আৰু পণ্ডিত সমালোচক আবু ছৈয়দ আয়ুবৰ ব্যতিক্ৰমী বিশ্লেষণো আছে। কবি জগন্নাথ চক্ৰৱৰ্তীৰ গীতাঞ্জলি অস্তিত্ব বিৰহ গ্ৰন্থত তেওঁ অস্তিত্ববাদ আৰু এক্সিষ্টেঞ্চিয়েলিজমৰ তত্ত্ব দিও এই গীত আৰু কবিতাৰ ব্যাখ্যা কৰিছে। কিন্তু ইয়াত যিহেতু সাধাৰণ মানুহৰ মাজত গীতা আৰু গীতাঞ্জলিৰ গ্ৰহণযোগ্যতা লৈ প্ৰশ্ন উঠিছে, গতিকে সকলো জ্ঞান গৰ্ভ ব্যাখ্যাক সন্মান জনাইও মই সহজ সৰলভাৱে বিষয়টি ভাবিবলৈ যত্ন কৰিছো। গ্ৰন্থ দুখনত বক্তব্য বিষয়ৰ সাদৃশ্য লৈ সন্দেহৰ কোনো কাৰণ নাই। বৰং কোৱা যায়, গীতাৰ বহু ভাৱধাৰাই গীতাঞ্জলিৰ গীত আৰু কবিতাত ভিন্ন আংগিকেৰে স্বতন্ত্ৰ ভংগীৰে প্ৰকাশ পাইছে। এতিয়া গীতা আৰু গীতাঞ্জলিৰ সাদৃশ্যৰ কথা ক'ব নেকি? সেইখিনি ক'লে অলপ বস্তুটো আৰু ভাল লাগিব আমাৰ। ইয়াৰ বিস্তৃত আলোচনা যদিও কম সময়ত সম্ভৱ নহয়, তথাপি মই গীতাৰ কেইটামান শ্লোক আৰু গীতাঞ্জলিৰ কেইটামান গীতৰ কলিৰ উল্লেখ কৰি বিষয়টো সামান্য বিশদ কৰিবলৈ চেষ্টা কৰিছো। আশা কৰিছো তাতে বহু কথাই স্পষ্ট হ'ব। নন্দিতা, তুমিতো গীতাৰ মূল বিষয় সম্পৰ্কে পঢ়া শুনা কৰিছা, আৰু এতিয়া জগদীশ ঘোষৰ কথাও তুমি ক'লা, গীতাৰ যিটো সাৰাংশ। ইয়াতে মই গীতাৰ ভক্তি যোগ, কৰ্মযোগ, সাংখ্য যোগ আৰু মোক্ষ যোগৰ কেইটামান শ্লোকৰ কথাই কৈছো। যেনে ভক্তি যোগৰ 13 আৰু 14 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে, যিজন বিদ্বেষহীন, সকলোৰ প্ৰতি মিত্ৰভাৱাপন্ন, সমত্ব বুদ্ধি আৰু অহংকাৰ বৰ্জিত, যিজন সুখ দুখত সমভাৱাপন্ন, সদা সন্তুষ্ট, সমাহিত চিত্ত, যাৰ মন বুদ্ধি সকলো মোক সমৰ্পণ
কৰিছে সেইজন ভক্ত মোৰ প্ৰিয়। ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ বিভিন্ন গীতত ইয়াৰে পৰোক্ষ আৰু প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আৰু এইবোৰ সকলো প্ৰসংগই তাতে আহিছে। মই তোমাক অহংকাৰ বৰ্জনৰ কথাখিনিয়ে বিশেষভাৱে কৈছো, কাৰণ গীতাত বহুত শ্লোকত অহংকাৰ বৰ্জনৰ উপদেশ দিয়া হৈছে। গতিকে মই ইয়াতে ৰবীন্দ্ৰনাথৰ কেইটামান গানৰ কথা তোমাক কওঁ। এটা গান হৈছে আমাৰ মাথা নত করে দাও হে তোমার চরণ ধুলার তলে, সকল অহংকার হে আমার ডুবাও চোখের জলে। কি বিনম্ৰ আকুতি চোৱা, মানে চকুৰ পানীৰে সকলো অহংকাৰ ধুই মুচি দিব বিচাৰে ৰবীন্দ্ৰনাথে। এই অহংকাৰক নিৰ্মূল কৰাৰ বাবে কি অপূৰ্ব আবেদন। মোৰ লগতে সন্দীপা আছে, তাই গান গায়। গতিকে এই গানটোৰ বাংলা 2 লাইন গাই অসমীয়া ভাঙনি মই তাক গাই শুনাবলৈ কৈছো। আৰু এই অসমীয়া ভাঙনি কৰিছে প্ৰয়াত কবি নিৰ্মল প্ৰভা বৰদলৈ। ঠিক আছে বাইদেউ, মই চেষ্টা কৰিছো। গোৱা নাই, এটা অংশ খালি গাইছা। তথাপি মই ক'ব বিচাৰো যে এই গানত অহংকাৰক নিৰ্মূল কৰাৰ কাৰণে ৰবীন্দ্ৰনাথৰ যে আন্তৰিক কামনা, আন্তৰিক বাসনা, সেইখিনি খুব ভালকে পৰিস্ফুট হৈছে। গীতাৰ উপদেশ ৰবীন্দ্ৰনাথৰ গীতৰ প্ৰাৰ্থনা ৰূপান্তৰিত হৈছে। যেনে এনেকা আৰু বহুত গান আছে, যেনে অহংকাৰীৰ মিথ্যে হতে বাঁচাও মনে। মানে অহংকাৰ এনেকা মিছা এটা বস্তু, সেইকাৰণে সেইটোৰ কাৰণে মুক্তি লাভ কৰিলে মানৱ জন্মৰ সাৰ্থকতা হয়। আৰু এটা গানত ৰবীন্দ্ৰনাথে কৈছে, অহংকাৰটো পায় না নাগাল যেথায় তুমি ফেৰো। অৰ্থাৎ অহংকাৰ, মনত অহংকাৰ থাকিলে ঈশ্বৰৰ সান্নিধ্য লাভ কৰা কেতিয়াও নাযায়। গতিকে এই আৰু গানতো তেওঁ লিখিছে, এই মলিন বস্তু ছাড়তে হবে, হবে গো এইবার আমার মলিন অহংকার। অহংকাৰক তেওঁ ময়লা বুলি কৈছে, মলিনতা আছে অহংকাৰৰ ভিতৰত। গতিকে বাৰ বাৰ তেওঁ গীতাত যেনেকা বাৰ বাৰ অহংকাৰ ত্যাগ কৰাৰ কথা কৈছে, ৰবীন্দ্ৰনাথৰ গীততো তেনেকুৱাই বাৰ বাৰ এই অহংকাৰক ত্যাগ কৰিবলৈ কোৱা হৈছে। আৰু ইয়াতে মই গীতাৰ লগত এই তেওঁৰ মানে চিন্তাৰ ভাৱনাৰ, তেওঁৰ আকুতিৰ, তেওঁৰ প্ৰাৰ্থনাৰ এটা মানে সাদৃশ্য দেখিবলৈ পাইছো। হয় বাইদেউ,
গীতাত আছে উন্নত মানৰ জীৱনচৰ্যা অনুশীলনৰ আৰু যথাৰ্থ মনুষ্যত্ব অৰ্জনৰ বাবে নানা নিৰ্দেশ আৰু উপদেশ। এই ধৰ্মগ্ৰন্থত হিংসা, দেশ, স্বাৰ্থপৰতাৰে কলুষিত জীৱনক সংযত সুন্দৰ পৰিশীলিত কৰি গঢ়িবলৈ সদ্গুণ অৰ্জনৰ কথাটো আছে, উপৰন্তু সৰ্বত্ৰ আছে ভগৱত বিশ্বাস আৰু ঈশ্বৰলৈ আত্মসমৰ্পণৰ দীক্ষা, আধ্যাত্মিক শিক্ষা, ঈশ্বৰ প্ৰেমেৰে জীৱন পৰিপূৰ্ণ কৰাৰ মহামন্ত্ৰ। কিন্তু গীতাঞ্জলি এটি মন্ময় কাব্য। ব্যক্তি, সত্তা আৰু ব্যক্তি মানসৰ নানা অনুভৱ, উপলব্ধি, আবেদনাৰ্থী ইয়াত অনুপম কাব্য সৌন্দৰ্যৰে লীলায়িত আৰু অভিব্যক্ত হৈছে। গীতাৰ উপদেশ নিৰ্দেশৰ কোনো অনুশাসন কিন্তু ইয়াতে নাই। কিন্তু গীতাৰ শিক্ষণীয় উপদেশ অনুসৰি ৰবীন্দ্ৰনাথে নিজৰ জীৱনত, নিজৰ জীৱনচৰ্যাত ইয়াৰ প্ৰয়োগ কৰিব বিচাৰিছে। কবিৰ মৰ্মৰ প্ৰাৰ্থনাত অন্তৰ্লীন আছে গীতাত নিৰ্দেশ কৰা চিত্তশুদ্ধিৰ আকাংক্ষা। কবিৰ মন্ময় প্ৰাৰ্থনাত ভিন্ন আংগিকেৰে প্ৰকাশিত হৈছে এক মহৎ মানৱিক চেতনা আৰু জীৱনবোধৰ অবিনশ্বর ৰূপ। গীতাৰ সকলো উপদেশ নিৰ্দেশ অনুশীলনৰ আন্তৰিক কামনা আছে গীতাঞ্জলিৰ গীতত। হয় বাইদেউ, আপুনি কথাবিলাক খুব ধুনীয়াকে ক'লে। তো এইখিনিতে মই এটা কথা ক'ম যে এই যে অহংকাৰ, সন্দীপাই খুব ধুনীয়াকে গীতটোত গাইছা, তাতে অহংকাৰৰ কথা, অহংকাৰৰ পৰা মুক্ত হোৱাৰ কথা কৈছে। আৰু গীতাতো এইবিলাক খুব ধুনীয়াকে আছে। এটা শ্লোক আছে, বিহায় কামান সৰ্বান পুমাংশ্চৰতি নিষ্পৃহ নিৰ্মমো নিৰহংকাৰঃ স শান্তিম অধিগচ্ছতি। ইয়াতে কৈছে যে ইন্দ্ৰিয়বিলাক বৰ লোভী, পাৰ্থিৱ বিষয়ৰ প্ৰতি সিহঁতৰ সদায় লোলুপ দৃষ্টি। কাব্যিক ভাৱে কৈছে গীতাত, মনক সেইপিনে টানি চুচুৰি লৈ যায়। জ্ঞানী সকলে মনক সংযত কৰিব পাৰে, তেওঁৰ ইন্দ্ৰিয়বোৰ সেয়েহে যধে মধে ফুৰিব নাযায়। এই বিষয়ে বাইদেৱে কৈছেই যে ৰবীন্দ্ৰনাথে কিমান ধুনীয়াকে কাব্যিক ভাৱে এই কথাবিলাক প্ৰকাশ কৰিছে আৰু গীততো ফুটি উঠিছে। তো এতিয়া আমি আৰু এটা ক'ব খোজো যে গীতাত বহুত জনপ্ৰিয় বক্তব্য আছে। শ্ৰীকৃষ্ণৰ মুখৰ পৰা ওলাইছে এটি বৰ সুন্দৰ কথা। এই বক্তব্যবিলাকৰ বহুত আছে, কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন জাতস্য হি ধ্ৰুৱো মৃত্যু ইত্যাদি। আচ্ছা বাইদেউ, কামনা শূন্যতাৰ কথা কিবা আছেনে আপোনাৰ গীতাঞ্জলিত? কাৰণ গীতাত কৈছে, খুব ধুনীয়া এটি শ্লোক আছে, বিহায় কামান সৰ্বান পুমাংশ্চৰতি নিষ্পৃহ নিৰ্মমো নিৰহংকাৰঃ স শান্তিম অধিগচ্ছতি। এই যে কামনা ত্যাগ কৰিব পাৰিলেহে শান্তি লাভ কৰিব পাৰি। মইতো গীতাত খালি এটা সাংখ্যযুগতে নহয়, সাংখ্যযুগৰ ৭২-৭৩ নম্বৰ শ্লোকত সেই কামনা ত্যাগ কৰি শান্তি লাভৰ কথা কোৱা হৈছে। তাৰ বাহিৰেও কামনাৰ কথা বহুত ঠাইত কোৱা হৈছে যে কামনা ত্যাগ কৰিব লাগে। কামনা ইয়াতে কাম, ইন্দ্ৰিয় নিজৰ বশত আনিবলৈ কথা, আৰু বিষয়বস্তুৰ প্ৰতিও যে বাসনা, সেইটোৰ কথা কোৱা হৈছে। কাৰণ মানুহে বিষয়বস্তুৰ প্ৰতি অন্ধ হৈ জীৱনৰ যে মূল লক্ষ্য বা জীৱনৰ যে সৌন্দৰ্য, এইখিনি পাহৰি যায়। জীৱনটো সুন্দৰকে চলাব নোৱাৰে। ইমান বেছি বিষয় বাসনা, ইমান বেছি কামনা, ইমান বেছি গগনচুম্বী মানে ইচ্ছা, আকাংক্ষা, সেইবোৰ পূৰণ কৰিব নোৱাৰিলেই তেওঁলোকে দুখ পায়। গতিকে গীতাত বাৰ বাৰ সেইটো কথা কোৱা হৈছে, কামনা এৰাৰ কথা। তো গতিকে ৰবীন্দ্ৰনাথৰ গানত কিন্তু এই বস্তুটো বৰ ধুনীয়াকে আহিছে। মই সন্দীপক গীতাঞ্জলিৰ এটা গান আছে, জীবন যখন শুকায় যায় করুণা ধারা এসো, সকলো মাধুরী লুকায় যার গীত সুধার শেষ। এই গানটো মই গাবলৈ অনুৰোধ কৰিছো, চেষ্টা কৰিছো দাদা। জীবন যখন শুকায় যায় করুণা ধারা সকল মাধুরী লুকায় যায়।
বাসনা যখন বিপুল ধুলায় অন্ধ করিয়া অবধি ভুলায় বাসনা যখন বিপুল ধুলায় অন্ধ করিয়া অবধি ভুলায় ওহে পবিত্র ওহে অনিন্দ্য রুদ্র আলোকিত জীবন যখন শুকায় যায় করুণা ধারায় সোৱানন্দিতা এই গানটোত কামনা ত্যাগৰ কথা কেনেকা কৈছে ৰবীন্দ্ৰনাথে কৰ্ম যখন প্ৰবল আকাৰ গৰজি উঠিয়া থাকে চাৰিধাৰ হৃদয় প্রান্তে হে জীবননাথ শান্ত চরণে এসো কারণ আমার কর্ম ব্যস্ততা যেটু সেইটোত আমি ইমান মানে উন্মাদনা এটা থাকে যাতে ঈশ্বৰৰ কথা আমি পাহৰি যাওঁ জীৱনৰ শান্তি সৌন্দৰ্যৰ কথা আমি পাহৰি যাওঁ গতিকে তেতিয়া সেই কাৰণে তেওঁ কৈছে যে সেই সময়ত সেই কঠিন সময়ত তুমি আহি মোক শান্ত কৰা নিবৃত্ত কৰা এই কৰ্মৰ এই অস্থিৰতাৰ পৰা আৰু তেওঁ কৈছে বাসনা যখন বিপুল তুলায় অন্ধ করিয়া অবধি ভুলায় বাসনা মানে ইয়াতে কামনা বাসনাৰ কথা কোৱা হৈছে যে আমাৰ যে এই যে মই কৈছো গগন চুম্বী আকাংক্ষা এই যে আজি মই চাকৰি জইন কৰিলো আজি মোৰ ফ্ল্যাট লাগে আজি মোৰ গাড়ী লাগে আজি মোৰ শাড়ী লাগে আজি মোৰ গহনা লাগে আজিয়ে সব লাগে এই যে অস্থিৰতা এই যে উত্তেজনা এই যে মানে অদ্ভুত ধৰণৰ আকাংক্ষা সেই আকাংক্ষাই মানুহৰ মনুষ্যত্বক বেয়া কৰি পেলায় নষ্ট কৰি পেলায় তেতিয়া মানুহে ভাবে এই আকাংক্ষা পূৰণ কৰিব লাগিব যেনে তেনে চুৰ কৰিও কৰিব লাগিব ডকাইতি কৰিও কৰিব লাগিব যেনে তেনে মানুহক হত্যা কৰিলেও কৰিব লাগিব মোৰ টকা লাগে মোৰ আকাংক্ষা পূৰণ কৰিব লাগে গতিকে সেই যে তেতিয়া সেইকাৰণে কৈছে যে বাসনা বিপুল ধুলাই অন্ধ করিয়া অবধি ভুলায় আমি অবোধ সেইকাৰণে বাসনাই আমাক ভুলাই ভুলাই এইবোৰ উল্টা পাল্টা কাম কৰাই আছে গতিকে গীতাৰ যেটো কামনা ত্যাগৰ যেটো মানে উপদেশ উপদেশ বা ধৰা কামনা ত্যাগ কৰাৰ বাসনাই অন্ধ নোহোৱাৰ যেটো মানে পৰামৰ্শ সেই পৰামৰ্শটো ৰবীন্দ্ৰনাথে কেনেকা ধুনীয়াকে ব্যক্ত কৰিছে কিমান ধুনীয়াকে প্ৰকাশ কৰিছে তেওঁৰ গীতৰ মাজেৰে গতিকে সেই কামনাৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ ৰুদ্ৰ আলোক লৈ ঈশ্বৰক আহ্বান কৰিছে যে তুমি তোমাৰ ৰুদ্ৰ ভাৱে লাগিলে মোক শাসন কৰা কৰি তুমি মোক নিবৃত্ত কৰা এইবোৰ কামনাৰ পৰা তাৰমানে কিমান আন্তৰিক ভাৱে তেওঁ ঈশ্বৰক কিমান বস্তু প্ৰাৰ্থনা কৰিছে এই যিবোৰ উপদেশ নিৰ্দেশ সেই বস্তুটো তেওঁৰ আকুতি হৈ গৈছে তেওঁৰ মানে তেওঁক সেই বস্তুটো তেওঁৰ আবেদন হৈ গৈছে তুমি মোক এনেকা কৰা গীতাক কৈছে কৰা তেওঁ কৈছে ঈশ্বৰক কৰা মোক গীতাক আমাক অৰ্জুনক কৈছে শ্ৰীকৃষ্ণই তুমি এইবোৰ কৰা মানুহে এইবোৰ কৰ কিন্তু ইয়াতে ৰবীন্দ্ৰনাথে নিজে কৈছে মোক তেনেকুৱা কৰা গতিকে এই বস্তুটো বৰ ধুনীয়াকে ৰবীন্দ্ৰনাথে বৰ্ণনা কৰিছে তেওঁৰ গানে আৰু গীতাত মানে এই বিষয়ে খুব ধুনীয়াকে কৈছে ৰবীন্দ্ৰনাথে কবিৰ দৰে কৈছে গীতাত কৈছে যে ইন্দ্ৰিয়বিলাক বৰ লোভী পাৰ্থিৱ বিষয়ৰ প্ৰতি সিহঁতে দৌৰি দৌৰি ফুৰে বৰ লোলুপ দৃষ্টি লৈ আৰু কিন্তু আৰু মনটোক লগত লৈ যায় টানি চুচুৰি লৈ যায় জ্ঞানীয়ে কিন্তু মনক সংযত কৰিব জানে আৰু তেওঁ ইন্দ্ৰিয়বোৰক সেয়েহে যধে মধে ফুৰিব যাব নিদিয়ে তো এই বিষয়ে এনেকুৱা ধৰণৰ বৰ সুন্দৰকে তেওঁ কৈছে ৰবীন্দ্ৰনাথেও তেওঁৰ বাহাদুৰি এই বক্তব্য কেনেকে ক'ব লাগে তেওঁৰ কাব্যিক ঢঙত তেওঁ কথাবিলাক কৈছে